গাইজ মৰ্ণিং। মই এতিয়া 5:30 হৈছে টাইমটো। মই কামলৈ আহিছোঁ, বাৰীত মানে কাম লগাই আছোঁ বেলেগৰ ঘৰৰ বাৰীত। 5:30 এতিয়া টাইম আহিছোঁ মই, আৰু তাৰে ওচৰতে এখন এই ছাগলী পুহিছে মানে, আৰু ঘাঁহটো খেতি কৰি দিছে। আপোনালোকক অলপ দেখাম মই ঘাঁহটো কেনেকুৱা হয়, আপোনালোকে চাব ভিডিঅ'টো। ঘাঁহ এইটোৱে চব, এইটো ছাগলীয়ে খায়। ইয়াৰ নামটো মই নাজানো, খালি এইটো ছাগলী খায় বুলি জানো। এইটো খেতি কৰিছে ঘাঁহটো, এইটো চব এইবোৰ আৰু এইবোৰ ঘাঁহ। ঘাঁহটো 3বিধ আনিছিলে, 2বিধহে বাছিলে। এইটো আৰু এইটো এটা আছে, এইটো নাজানো নামটো। এইটো আগতেটো দেখুৱাটো সেইটো বেলেগ, এইটো বেলেগ। আৰু এবিধ আনিছিলে, সেইটো নাবাছিলে, এইটো মৰি গ'ল। এইটো চাওক, এইবোৰ